নমস্কাৰ জিআৰচিএম আজি আমি আৰচিএম বিজনেছৰ ওপৰত বিশেষ এটা আলোচনা কৰিবলৈ বিচাৰিছোঁ আৰু বহুতৰে ধাৰণা থাকে আৰচিএমত কি ধৰণে পইচা আহে হয়নে আৰচিএমত কি ধৰণে পইচা আহিব কি ধৰণে কমিশ্যন সোমাব কি ধৰণে আমাৰ বিজনেছটো গ্ৰোথ হ'ব এইবিলাকৰ ওপৰত সকলোৰে ধাৰণা থাকে আৰু লগতে কি হয় যিবিলাক ধাৰণা থাকে সেই ধাৰণাটোৰ লগতে মানুহৰ মনবিলাকৰ কথা থাকে এই নেটৱৰ্ক বিজনেছ আমাৰ আৰচিএম বিজনেছটো হৈ গ'ল নেটৱৰ্ক বিজনেছ আৰু এই বিজনেছটো পৃথিৱীৰ ভিতৰত নেটৱৰ্ক বিজনেছ আটাইতকৈ ভাল বিজনেছ এতিয়ালৈকে তেনেকুৱা কোনো বিজনেছ ওলোৱা নাই কাৰণ ইয়াত আমি টাইম পাওঁ মনি পাওঁ আৰু ছিকিউৰিটি পাওঁ হয় নাই কিন্তু মেক্সিমাম মানুহ জড়িত হয় এইকেইটা বস্তু বিচাৰি কিন্তু এইকেইটা বস্তু বিচাৰিবলৈ যাওঁতে তেখেতলোকে বুজি নলয় যে আমাৰ তেওঁ কৰিব লাগিব কি কৰিব সেই কথাবোৰ বুজি পোৱা দৰকাৰ আৰু মেক্সিমাম মানুহে কি হয় যিকোনো এটা কাম কৰিবলৈ যাওঁতে মানে বহুত কিবা কিবি চিন্তা কৰে যেনে ধৰি লওক মানুহে কি চিন্তা কৰে যে মই এইটো বিজনেছ কৰিবলৈ লৈছোঁ হয় মানুহে মোক কি ক'ব এনেকুৱা কিছুমান ধাৰণা থাকে কাৰণ পৃথিৱীত সকলোৱে যিটো দেখে আৰু সেইটোৰ ওপৰতে মানুহে বিশ্বাসটো বেছি ৰাখে আৰু যিটো নেদেখে সেইটোৰ ওপৰত বিশ্বাস নাৰাখে আৰু মানুহে কোনবিলাক ব্যৱসায় হওক বা কোনবিলাক কাম নেদেখে যিটো ৰিয়েলটোৰ ওপৰত নেদেখে ৰিয়েলটোৰ ওপৰত মানুহৰ বিশ্বাস কম হয় নাই যেনে ধৰি লওক আজি মানুহে চবেই জানে যে কাম কৰিলেই পইচা হয় কিন্তু আমি কেনেধৰণৰ কাম কৰিব লাগিব কেনেকুৱা ধৰণৰ কাম কৰিলে আমি ডাঙৰ হ'ব পাৰিম সেই কথাবোৰৰ ওপৰত মানুহে গুৰুত্ব নিদিয়ে মেক্সিমাম মানুহৰ ধাৰণা এইটোৱে মই দোকান এখন খুলিম পইচা পাম মই হাজিৰা কৰিবলৈ যাম পইচা পাম কাৰণ সেইটোত গ'লেই পইচা পায় কিন্তু সেইবিলাকে আমাৰ সপোনবিলাক পূৰা কৰিব জানো নকৰে ৰিয়েলিটিত আমি দেখি আছোঁ কিসকল মানুহ আজি ডাঙৰ মানুহ হ'ব পাৰিছে যিসকল মানুহ ধৰি লওক আনতকৈ অলপ বেলেগ চিন্তাধাৰা কৰে হয় নাই আজি যিবিলাক ডাঙৰ মানুহ হৈছে সিহঁতৰ পদে পদে বেলেগ বেলেগ ধৰণৰ সন্মুখীন হৈছে যেনে ধৰি লওক মই কোৱা এটা কথা মানুহে কি ক'ব এই ধাৰণাটো আহি যায় আমুকটো কৰিবলৈ লৈছোঁ মানুহে কি ক'ব আৰে ভাই আমি মানুহে কি ক'ব সেইটোৰ ওপৰত দৰকাৰ নাই ন মই কি কৰিম হয় নাই মইহে ডাঙৰ মানুহ হ'ব বিচাৰিছোঁ বাকীসকলতো ডাঙৰ মানুহ হ'ব বিচৰা নাই আৰু এটা কথা হ'ল বহুতে ভাবে এইবিলাক মই নোৱাৰিম 2 নম্বৰ পইণ্টটো হ'ল বহুতে ভাবে মই নোৱাৰিম এইটো তেওঁহে পাৰিব কিয় কাৰণ তেওঁৰ ওপৰত মই নোৱাৰিম মই এই ক্ষেত্ৰত চোকা নহয় আপুনি চাওক জন্মগতভাৱে প্ৰত্যেক মানুহৰে কিবা শিকি আহে জানো আহি চব পৃথিৱীতে শিকি লৈছে হয় নাই আপোনালোকে চাব প্ৰথম স্কুলত দিয়া ল'ৰা ছোৱালীবিলাকে এইটো মই নোৱাৰোঁ কিন্তু লাহে লাহে যেতিয়া সিহঁতে স্কুল যাবলৈ আৰম্ভ কৰি দিয়ে সকলোখিনি শিকি যায় হয় নাই ইয়াতো ঠিক তেনেকৈ নোৱাৰা কাম পৃথিৱীত একো নাই কৰি গ'লেই হ'ল আৰু চবতকৈ ভাল কথা কি এই কামটো হৈছে আপুনি অকলে কৰিব নালাগে ইয়াত সম্পূৰ্ণ আমাৰ নেটৱৰ্কৰ মাধ্যমত সকলো মানুহ থাকিব ইয়াত আপোনাৰ ট্ৰেইনাৰ থাকিব শিকাই যাব আপোনাৰ মাত্ৰ কেৱল মনৰ ইচ্ছাটো লাগে আৰু কিছুমানে আমাক উত্তৰ দিয়ে কি মোৰ মন নাই এইটো ৰিয়েল নহয় আৰু সেইসকল মানুহৰ মাজতহে সেইটো ধাৰণা থাকে মন নাইকিয়াটো ৰিয়েল নোহোৱাটো কাৰণ যিসকলে পৃথিৱীখন দেখা নাই নিজক চিনি পোৱা নাই আজিলৈকে গমেই পোৱা নাই তেওঁ কি কৰিব পাৰে হয় নাই আমি হাৰ্ডৱৰ্কৰ ওপৰত বেছি বিশ্বাস কৰোঁ যাৰ কাৰণে কি হয় হাৰ্ডৱৰ্কত ইনকম লিমিট নেটৱৰ্কৰ ওপৰত আমি ধ্যান নিদিওঁ যাৰ কাৰণে ইনকম লিমিট হয় নাই যাৰ কাৰণে আমি এইকেইটা বস্তু এটাও নাপাওঁ টাইম মানি ছিকিউৰিটি আৰু
কিছুমানে কয় ভাগ্য থাকিলেহে পাবা, ভাগ্য থাকিলেহে পাবা। মোৰ ভাগ্য ভাল নহয়। আৰে ভাই, ভাগ্য কেতিয়া ভাল হ'ব? তেনেকৈ ভাবি থাকিলে ভাগ্য ভাল হ'ব জানো? ভাগ্য আপোনাক কোনেও ভালকৈ দিব নাই। ভাগ্য আপুনি নিজেই বনাব লাগিব, হয়নে? আৰু কিছু লোক থাকে আপোনাক বাহানা দেখুৱাব। যেনে ধৰি লওক সময় নাই, সময় নাই। পৃথিৱীত কাৰ সময় আছে আজিৰ যুগত? চব ৰাতিপুৱা শুই উঠি চকু মেলাৰ পৰা ৰাতিপুৱা গধূলিলৈকে মানুহ দৌৰিয়ে ফুৰে, সময় নাই, সময় নাই, সময় নাই। এনেই থকা মানুহ এজনেও সময় নাই। আপুনি ঘৰত গৈ পেলাই কাৰোবাক দেখিব সদায় এনেই যি টি কৰি থাকে, কিবা কিবি আল্টু ফাল্টু কাম কৰি থাকে, তেওঁ সুধিলেও তেওঁ সময় নাই, হয়নে? সেই সময় নাইকিয়াৰ মাজত থাকিলে আমি মানুহ হ'ম জানো? নহওঁ। আমি সেইসকলৰ শাৰীতে পৰি থাকিম যিসকলৰ সময় নাই, সময় নাই কৈ থাকে। আমিও সেইসকলৰ শাৰীতে থাকিম, যাৰ কাৰণে আমি বুঢ়া বয়সত আমি পস্তাব লাগিব যে কি কৰিলোঁ। আৰু সেই সময়ত আমি বুজি কোনো ধৰণৰ লাভ নাই। আকৌ আমি আমাৰ ল'ৰা ছোৱালীক দেখাম, নুবুজিব। আমিয়ে নিজে দেখাব লাগিব গোটেই পৃথিৱীক যে এনেকৈ সলনি হ'ব পাৰে, হয়নে? গতিকে এই সময় নাইটো আমি মনৰ পৰা উলিয়াই দিব লাগিব। আৰু সময় চাব আপোনালোকে কাৰ আছে। যিসকলে আজি বহুত ডাঙৰ ডাঙৰ মানুহ আছে, তেখেতলোকৰ হাতত সময়ে সময়, হয়নে? আজি মুকেশ আম্বানীৰ কথা যদি কওঁ, যথেষ্ট সময় তেওঁ, টকা বহুত আৰু চিকিউৰিটি বহুত। কিয় হৈছে? তেওঁলোকে এটা নেটৱৰ্ক মাধ্যমত কাম কৰিছে, নিজক বুজি পাইছে। তেখেতো এদিন সৰু মানুহ আছিল, হয়নে? কৰি 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 কৰিহে মানুহ সলনি হৈছে। আৰু গতিকেলৈ আমি সেই সময় নাই তেনেকুৱা নিচিনা বাহানাবিলাকৰ পৰা আমি ওলাব লাগিব। আমি কিয় কৰি আছোঁ সেইটো বুজিব লাগিব। আমি এই কাম RCMত কিয় জড়িত হৈছোঁ? আমাৰ 7 পুৰুষ উদ্ধাৰ কৰিবৰ কাৰণে আমি জড়িত হৈছোঁ, সেই কথাটো জানিব লাগিব। কেৱল কষ্ট ময়েই কৰিম, এজনেই কৰিব, আপোনাৰ পিছত বাকী 6টা জেনেৰেশ্যন ইয়াত চিকিউৰিটি পাব। কমটি ডাঙৰ কথা নে? কেৱল আপুনি কৰিব 6টা জেনেৰেশ্যন। কিন্তু আমি বেলেগ কামত কি হৈছে, মোৰ দেউতাই কৰি আছিলে সেই কাম, ককাই কৰি আছিলে মোৰ সেই কাম, মোৰ আজু ককাই কৰি আছিলে সেই কাম, আৰু ময়ো আজি সেই কামেই কৰি আছোঁ। আমি এনেকুৱা এটা লাইফ বিচাৰোঁ জানো? আমি কেৱল পৰিয়ালৰ কাৰণে লাগি আছোঁ। আৰু পৰিয়ালটোৰ যদি চিকিউৰিটি বিচাৰোঁ, তেতিয়াহ'লে আমি RCM কৰিবই লাগিব, হয় নাই? নেটৱৰ্ক বিজনেছ আমি কৰিব লাগিব। গতিকে লৈ এইটো থুলমূলকৈ মই বিজনেছৰ কথাটো আপোনালোকৰ আগত ক'লোঁ যে কিয় আমাৰ মানুহবিলাক ফেইল হ'ব পাৰে। কাৰণ আমাৰ তেনেকুৱা ধৰণৰ কিছুমান ধাৰণা থাকে। ইয়াৰ পিছত আহিছোঁ মূল পইণ্টটোলৈ। যিহেতু আমি বিজনেছটো কৰোঁতে আমি জানো কি কৰিব লাগিব। আমি প্লেন শ্ব' কৰিব লাগিব, প্ৰডাক্ট চেল কৰিব লাগিব, হয় নাই? এইবিলাক কৰি আমি নেটৱৰ্কটো বিল্ড কৰিব পাৰিম। আৰু লগতে আমি নেটৱৰ্কটো বিল্ড হোৱাৰ পিছত যিবিলাক মানুহৰ প্ৰশ্ন থাকে যে 1 নম্বৰ মই যদি ধৰি লওঁ PV কি, PV বিষয়ে অলপ কৈছোঁ আপোনালোকক। PV মানে হৈ গ'ল পাৰ্চেছ ভলিউম, পাৰ্চেছ ভলিউম। আমি দেখিছোঁ যে সকলোতে পাৰ্চেছ ভলিউম থাকে। পাৰ্চেছ ভলিউম মানে হৈ গ'ল যিকোনো এটা বস্তু কিনোতে তাত দিয়া এটা পইণ্ট, আৰু সেই পইণ্টটোৰ ওপৰতে আজি গোটেইখন চলি আছে। কিন্তু বাকীবিলাকত এটা কিবা কিবি ধৰণৰ থাকে। আমাৰ ইয়াতো ঠিক তেনেকৈ PV থাকে। সেই PVটোৰ ওপৰতে আমাৰ গোটেই বিজনেছটো চলে। সম্পূৰ্ণ বিজনেছটো আমাৰ PVৰ ওপৰতে চলে। PVৰ পৰাই আমাৰ কমিশ্যন আহে, কমিশ্যন। PVৰ পৰাই আমাৰ ফ্ৰী প্ৰডাক্ট দিয়ে, PVৰ পৰাই আমাৰ বোনাছ দিয়ে, PVৰ পৰাই আমাৰ পিন লেভেল চেঞ্জ হয়, পিন লেভেল গ্ৰ'থ হয়। এই সকলোবিলাক আমাৰ PVৰ ওপৰতে নিৰ্ভৰ। গতিকেলৈ আমি সকলোৱে জনা উচিত যে PVটো কি বস্তু আৰু কেনেকৈ PVটো পাওঁ, কি হয়। আৰু
বহুতৰ ধাৰণা থাকে মই ইমান টকা বজাৰ কৰিলোঁ, মোৰ একাউণ্টত পইচা কিয় সোমোৱা নাই, তেনেকুৱা ধৰণৰ ধাৰণা থাকে। ধৰি লওক টিভি মানে হৈ গ'ল পাৰ্চেছ ভেলু। আৰু আমি যেতিয়া ধৰি লওক মই এটা উদাহৰণস্বৰূপে দিছোঁ, আপোনালোকে 10 টকীয়া চাবোন এডোখৰ কিনিবলৈ গ'ল, তাৰ MRP ৰেট থাকিব 10 টকা বা 15 টকা, হয় নাই? আৰু তাত আমাৰ কি হয়, যিটো আমি কিনিবলৈ পাওঁ SP, সেইটোক SP বুলি কয়, আৰু কিনাৰ ৰেটটো আমাৰ থাকিব 9 টকা। আৰু তাত এটা PV থাকিব, পাৰ্চেছ ভেলু থাকিব, যিটো হৈ গ'ল 3। আৰু এই পাৰ্চেছ ভেলুটোৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ এই সকলোবিলাক আহে। আৰু এটা কথা লগতে ক'ব বিচাৰোঁ, আমাৰ বিজনেছটো হ'ল 1 মাহৰ। 1 মাহৰ ভিতৰত আমি যিমানখিনি PV আমাৰ হয়, চেল্ফতে হওক বা আমাৰ টিমতে হওক, গোটেইখিনি লগ লাগি পেলাই আমাক কেলকুলেশ্যন কৰি তাৰ ওপৰত ফ্ৰী প্ৰডাক্ট দিয়ে, তাৰ ওপৰত আমাৰ কমিশ্যন হয়, তাৰ ওপৰত আমাৰ পিন লেভেল চেঞ্জ হয়। এতিয়া আমি ধৰি লৈছোঁ, আৰু কিছুমানৰ মনত থাকে, মনত ভাৱ আহে লেগ, হয় নাই? লেগ কি বস্তু, সেইটোৰ ওপৰত জানিবলৈ, সেইটোৰ বিষয়ে আজি আপোনালোকৰ আগত ক'ম। আৰু যিটো কমিশ্যনৰ বিষয়েও আপোনালোকক ইয়াত আজি ক'বলৈ আহিছোঁ। আৰু সকলোখিনি কি হৈ যায়, আমাৰ ইয়াৰ ওপৰতহে হ'ব। আমি সকলোৱে জানো আমাৰ বিজনেছটো হৈ গ'ল নেটৱৰ্ক বিজনেছ। নেটৱৰ্ক মানে হৈ গ'ল এয়া মই, আৰু মোৰ লগত যিমানখিনি মানুহ জড়িত হ'ব, লগ লাগি পেলাই আমি কি হয়, একো একোটা নেট হয়। আৰু সেই নেটৱৰ্কৰ পৰাই আমাৰ সকলোবিলাক আহে। আজি ফ্ৰী বস্তুৰ কথা যদি ক'বলৈ যাওঁ, আমাৰ সেই পাৰ্চেছ ভলিউমৰ পৰাই আহে। আৰু আমি সকলোৱে জানো যে 1500 PVৰ তলত যদি আমি বিজনেছ কৰোঁ, তেতিয়াহ'লে আমাক কিমান দিয়ে? 1500 PVৰ তলত ফ্ৰী প্ৰডাক্ট দিয়ে 6 মাহৰ মূৰত। কণ্টিনিউ কৰিব লাগিব, কনচিষ্টেঞ্চি 6 মাহ। 6 মাহ যদি আমি 1500 PVৰ তলত কৰোঁ, 100 PVৰ ওপৰত যদি কৰি থাকোঁ, তেতিয়াহ'লে আমাক দিয়ে কোম্পানীয়ে 12% ফ্ৰী প্ৰডাক্ট। আৰু যদি 1500 PVৰ পৰা 2500 PVৰ ভিতৰত যদি কৰোঁ, তেতিয়াহ'লে আমাক দিয়ে 2499 PVৰ ভিতৰত যদি কৰোঁ, তেতিয়াহ'লে আমাক কোম্পানীয়ে ফ্ৰী প্ৰডাক্ট দিয়ে 1500। কিন্তু কনচিষ্টেঞ্চি 6 মাহ, প্ৰতিটো 6 মাহ একেৰাহে কৰিব লাগিব। আমি যে এটা মাহো যদি নকৰোঁ, তেতিয়াহ'লে আমাক কোম্পানীয়ে ফ্ৰী প্ৰডাক্ট নিদিয়ে। আৰু যদি 2500 PVৰ পৰা 4999 PVৰ ভিতৰত কৰোঁ, তেতিয়াহ'লে আমাক দিয়ে কোম্পানীয়ে 2500 টকাৰ প্ৰডাক্ট ফ্ৰী 6 মাহৰ মূৰত। আমি যিহেতু এতিয়া গম পালোঁ যে সেইধৰণে তেনেকৈ, আৰু যদি আমি সেই তেনেকৈ যদি 4জন মানুহ আমাৰ 2500 PV কৰিব পৰা যদি কৰি লওঁ, নিজে 2500 কৰিলোঁ, তেতিয়া আমাৰ অল টোটেল বিজনেছটো কিমান হ'ব? 2500 10,000 PV। তাৰমানে আমি 4.5ত আহি যাম। সেইকাৰণে নিজৰ চেল্ফৰ কমিশ্যন হ'ব 4.5, মানে 112 টকা 50 পইচা। আৰু যিটো ডাউনলাইনৰ পৰা কমিশ্যন পাব, এইটো ডাউনলাইনৰ টোটেল যদি আমি হিচাপ কৰি চাওঁ, 2500 মানে হৈ গ'ল 7,500। 7,500 PVৰ পৰা কি পাব? তেওঁলোক 7,500 PVত থাকিলে তেওঁলোক থাকিব 2% কমিশ্যনত। গতিকে নিজে থাকিলে 4.5ত, তেওঁলোক থাকিলে 2.5ত, 2%ত ডিফাৰেঞ্চটো কিমান হৈ গ'ল আমাৰ? 2.5%। আৰু 2.5 যিটো ডিফাৰেঞ্চ, সেইটো যদি আমি এইটো হিচাপ কৰোঁ, তেতিয়া 7,500 PVত তেতিয়া আমি কিমান পাম? 187. এতিয়া 187 পালোঁ ডাউনৰ পৰা,
আৰু নিজৰ পালোঁ 112 টকা 50 পইচা, টোটেল আমি 300 টকা। তাৰমানে 2500 PV কৰা মানুহজনে যদি তলত যদি 4জন 2500 PV কৰা মানুহ লগায় তেতিয়াহ'লে তেওঁৰ কমিশ্যন হৈ গ'ল 300 টকা। যিজনে নেকি কমিশ্যন এটকাও পোৱা নাছিলে, এজন মানুহ জড়িত কৰাৰ কাৰণে তেওঁ পালে 100 টকা, আৰু দুজন মানুহ এক্সট্ৰা জড়িত কৰাৰ কাৰণে তেওঁ পাৰ্চেণ্টেজ বাঢ়িলে 300 টকা। এইটো হ'ল নেটৱৰ্কৰ পাৱাৰ। আৰু সেই ছেম একেটাকে যদি আমি যদি কৰিব পাৰোঁ 5000 PVকে যদি প্ৰত্যেককে কৰাব পাৰোঁ তেতিয়াহ'লে কি লাভ হয়? 4জনেই মানুহ আমি কৰি আছোঁ 5000 PV। তেতিয়া কি হয়, যিজন আমি নতুনকৈ জড়িত কৰালোঁ সেই মানুহজনেও কমিশ্যন এটা পাব, নহ'লে নতুন মানুহ কৰা মানুহজনে 5000 PV তলত কৰিলে কমিশ্যন নাপায়। তেতিয়া তেওঁ কমিশ্যন পাব 2%। আৰু তাৰ ওপৰজনেও বেনিফিট হ'ব কি 5000 PV কৰাৰ কাৰণে তেওঁ আহিলে 4.5ত, আৰু তাৰ ওপৰজনো 4.5ত, আৰু লগে লগে আপুনি কিহত আহি গ'ল? টোটেল আপোনাৰ বিজনেছ হৈ গ'ল 20000। আৰু 20000 হোৱাৰ লগে লগে আপুনি চেল্ফত 5000 কৰি ডাউনৰ পৰা 15000 কৰি পেলাই 20000 হোৱাৰ কাৰণে আপুনি ফাৰ্ষ্ট পিন লেভেল বিগিনাৰটো লাভ কৰিবলৈ সক্ষম হ'ল। আৰু লগে লগে আপোনাৰ কমিশ্যনটো হৈ গ'ল নিজৰ 5000, টোটেল 20000 হোৱাৰ কাৰণে আপোনাৰ কমিশ্যন হৈ গ'ল 5000 পূৰণ 7% ইজিকেল 350 টকা। আৰু যিটো ডাউনলাইনটোত ৰেখাটো ক'ত থাকিলে 4.5ত, গতিকে আপুনি সেইফালে পালে 15000 পূৰণ 2.5% ইকুৱেল 300, প্ৰায় 75 টকা মানুহ, 375 টকা। অল টোটেল আপুনি পালে 725 টকা। এইধৰণে আমাৰ কমিশ্যনবিলাক বাঢ়ি গৈ থাকে। মই ভাবোঁ আজিৰ ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব। জয় আৰ চি এম সকলোকে নমস্কাৰ।